লাগিছে জুলে আহি কি দেখিছা ইগল দেখিছা নেকি এইটো ইগল Hello everyone, মোৰ প্ৰথমটো vlogলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে অলৰেডি গম পালে আমি কলে গৈছো হয় আমি গুৱাহাটীলৈ গৈছিলো লৰাগিটাক জু দেখাবলৈ বহুত দিনৰ পৰা লৰাগিটাই আমনি কৰি আছিল যে মা জু দেখাবলৈ কেতিয়া নিবা মানে মোবাইলত ভিডিও বিলাক খুবকে চাই থাকে তাৰ পাছত সেই বস্তুটো লাগা হয় বা হেতু জেগালে সিহঁতক নিব লগা হয় বহুত দিনৰ পৰা আমি সিহঁতক ভুলাই আছিলো বাট নোৱাৰিলো আৰু এতিয়া আমি সেই কাৰণে ওলালো জু দেখাবলৈ সিহঁতক আৰু এতিয়া আমি সোনাপুৰ টুলগেট পাৰ হৈছো বতৰহে যি গতি ভয় লাগে গুৱাহাটীত গৈ কি জানি বানপানী পাও আৰু অকনমান বৰষুণ দিলে যেহেতু বানপানী হয় আৰু কথামতে আমি খানাপাৰাত আহি দেখিলোৱে নহয় ডাঙৰ ডাঙৰ ৰাস্তাৰ গাতগিটাত পানী ভৰি পুখুৰী নিচিনা হৈ আছে বাৰু তেনেকৈ আমি পাৰ হৈ গলো আশা কৰি যাতে জুল দেখাবগৈ পাৰো পানী নহক যাওঁতে আকৌ বাটত পালো আমি ডাউনটাউনত পানী আৰু ডাউনটাউনতটো বহুতেই পানী হৈছিল ইফাৰে মটৰ লৈ পেলাইও খিচি আছিল নেকি ড্ৰেইনৰ ফালে পানী আৰু আমি তেনেকৈ যেনে তেনে পাৰ হৈ পেলাই গলো লৰাগিটাৰ আশা পূৰণ কৰিবলৈ তেনেকৈ গৈ পেলাই আমি যেনেকৈ নহওক মানে পানী পাৰ কৰিবলৈ যাওঁ আৰু লৰাগিটাক দেখাওঁগৈ জু কিন্তু ইয়াতে বহুতেই পানী হৈছিল দেই এনেদৰে পানী হলে বাৰু মানুহবিলাকৰ কি হ'ব বাৰু যি কি নহওক আমি বানপানী পাৰ হৈ আহি পালো ফাইনেলি জু আৰু লৰাগিটাটো বহুত দিনৰ পৰা হেপাহ কৰি আছিল সিহঁতৰ নামটো কলেই অকল নহব আমাৰো কিন্তু আহিবলৈ মন আছিল যেহেতু আমি বহুত সৰুতে আহি পাইছিলো আৰু ৰাস্তাতে কিন্তু আমাৰ চকা পামচাৰ হৈছিল তাৰ কাৰণে আমি এটা চকাত স্পেয়াৰ টায়াৰ লগাই আহিব লগা হ'ল আৰু এতিয়া আমি পাৰ্কিংত আমাৰ ফিজ দি আমি আমাৰ নিজৰ টিকেট কাটি ললো যাতে আমি ভিতৰলৈ গৈ ধুনীয়াকৈ এনিমেলছখিনি চাব পাৰো নহয়নে বাৰু আৰু বতৰটো বেয়া আছিল যদিও এনেকৈ ডাৱৰীয়া বতৰত কিন্তু গোটেই গছবিলাক যেহেতু কিনকিনীয়া বৰষুণত গা ধোৱাৰ নিচিনা হৈ আছিল দেখিবলৈ যে ইমান ভাল লাগিছিল আৰু আমাক জুত ওয়েলকাম কৰিলে এই মৰম লগা হৰিণাটোৱে দেখিবলৈ ইমান ভাল লাগিছে আৰু লৰাগিটাৰটো এক্সাইটেড তো মানে ক'বই নোৱাৰি আৰু এয়া চাওকচোন বাৰ্ডছ সেকশনটোত গৈ পেলাই সিহঁতে এতিয়া চৰাইবিলাক চাই আছে ইটো চৰাই চাব নে সিটো চৰাই চাব মানে ইমানখিনি এনিমেলছ সিহঁতে আজিলৈকে একেলগে দেখা নাই মোবাইলত দেখিছে নহলে বা টিভিত দেখিছে কিন্তু ৰিয়েলত আজি ফাৰ্ষ্ট দেখিছে হেতু কাৰণে সিহঁত দুটাই মানে বহুতেই ভাল পাইছে আৰু এই ৰঙা ৰঙা চৰাইবিলাক চাওকচোন ইমান ধুনীয়া লাগিছে আৰু সেইখিনি সময়ত মানে ইমানেই ধুনীয়াকৈ মাতি আছিলে চৰাইখিনিয়ে শুনি যে ইমান ভাল লাগিলে তাৰ পাছতে দেখিলো নহয় কেটেলা পহু মই পিছে আগতে কিতাপে পত্ৰই পঢ়াহে মনত আছে আৰু তাৰ পাছত কেটেলা পহু নামটো মই পাহৰিয়ে গৈছিলো কিন্তু আজি দেখি সেই গোটেই কবিতাবিলাক মনলৈ আকৌ আহি গৈছে তাৰ পাছত কাছ কেইটামান দেখিলো গোটেইখিনি একেলগে ৰাখিছিলে আৰু এইটো চাওকচোন ইগল কেনেকুৱা লাগিছে জুলে আহি কি দেখিছা ইগল দেখিছা নেকি এইটো ইগল ইগলটো খাই আছে ইগল দেখিছা ভাল লাগিছে নে দেখিলেনে তাৰ কথা ইমান যে ভাল পাইছে দৌৰি যাবলৈ ধৰে তাৰ পাছত আমি ধৰিহে ৰখা আৰু এতিয়া এইটো ধনেশ পক্ষী ইমান ধুনীয়া লাগিছে ঠুটটো দেখিছেনে ইমান ডাঙৰ অৰিজিনেলি দেখিলে মানে বেছি ডাঙৰ লাগে আৰু মোবাইলত চোৱাতকৈ মানে অৰিজিনেলি বেলেগ আৰু এতিয়া যিয়ে নহওক কেমেৰা অলপ ভিডিঅ' কৰি আহিলোঁ আৰু এতিয়া এইটো ইয়াতে জহামাল এটা আছিলে লিখা আছিলে জহামাল বুলি মই বিচাৰিয়ে পোৱা নাছিলোঁ পিছত গোসাঁইহে দেখালে যে সেইটো চোৱা মা ওপৰত আছে পিছতহে দেখিলোঁ হয় দিয়ক ওপৰতেই শুই আছিলে জহামালটো দেখিবলৈ যে মেকুৰী নিচিনা মই আজিহে গম পাইছোঁ মই দেখাই নাই তাক আজিলৈকে জহামাল গাঁৱত ওলাই থাকে পিছে মইহে দেখা নাপাওঁ মানুহে ভাবিব আজিলৈকেনো জহামালেই দেখা নাই নে হয় দিয়ক ময়ে দেখা নাই আৰু এতিয়া আমি গোটেইখিনি বস্তু চাবলৈ পুৰা এক্সাইটেড আৰু ঘূৰি আছোঁ ওপৰলৈ গৈ আছোঁ ল'ৰাকেইটাই পাপাৰ হাতত ধৰি গৈ আছে আৰু হৰিণাবিলাকটোতো বহুতেই আছে চবতকৈ বেছি হৰিণাই পাব আপোনালোকে ইয়ালৈ আহিলে আৰু সকলো চাগে অসমত থকা মানুহ আহিছে আমি বহুত দিনৰ মূৰত আহি বহুত ভাল লাগিছে আমি ওপৰলৈ উঠি আছোঁ ওপৰলৈ উঠিলেহে ভাগৰ লাগে এনেতো এনিমেলছখিনি দেখিবলৈ ভালেই লাগে আৰু ইয়াত গোটেইবিলাক ভাগৰি কৰি লাহে লাহে উঠি আছে এইফালে ল'ৰাকেইটা কিন্তু পুৰা এক্সাইটেড হৈ আছে সেইটো এটা এতিয়া ব'লক আমিও চাওঁ আৰু কি দেখোঁ আৰু আপোনালোককো দেখাম এতিয়া আহি আছোঁ আমি এক্সাইটেড আমি এতিয়া চাবলৈ আহিছোঁ লেপাৰ্ড ডাঙৰ প্ৰতিটো বাঘ যে ইমান ভাল লাগে কি হ'ল এয়া ভাগৰ লাগিছে আৰু এফালে ল'ৰা ভাগৰ লাগি পাপাক চব দেখিলে বাট আহিছোঁ যেতিয়া চব চাই যাম আৰু এতিয়া ব'লক আমি একেলগে লেপাৰ্ড চাম
এয়া ফাৰ্ষ্টতে আমি দেখিলোঁ যে নাহৰপুতুকী বাঘটো ভিতৰত সোমাই আছে তেতিয়াই মনটো সেমেকি গ'ল বোলো অকণ ওচৰৰ পৰা দেখাহেঁতেন ভাল লাগিব তেতিয়াই সিফালৰ পৰা ওলাল নহয় এটা আৰু এটা যে আছিলে আমি গমেই নাপাওঁ চাওকচোন ইমান যে ধুনীয়া লাগে দেখি পেলাই অকণমান ক্ষীণাইছে নেকি মানে তেনেকুৱা মোৰ লাগিছে কাৰণ টিভিত দেখি থকাকেইটা ইমান শকত শকত লাগে দেখাত চাওকচোন আপোনালোকে কৰি আছোঁ বহুত বছৰ হৈ গ'ল নাহা ইয়ালৈ গোটেই সৰুতে আহিছিলোঁ বা তেতিয়া অহাই নাই এতিয়া চাওকচোন এই ভালুকটোলৈ মন কৰক ক'ত গৈ পেলাই শুই আছে আৰু কৰিবনো কি এটা জেগাতে থাকি থাকি চাগে আমনিও লাগে সেইকাৰণে অকণ টাইম পাছ কৰিবলৈ চাগে ওপৰতে গৈ শুলে আৰু এইটো ভালুকে কিনো কৰি আছে কিবা চাই আছে বিশেষকৈ এই হিমালয়ান ভালচাৰকেইটা চাই যে ইমান ভাল লাগিলে মোবাইলত মানে ইমান ধৰিব নোৱাৰি কিন্তু ৰিয়েলত যে ইমান ডাঙৰ মানে দেখিয়ে ভাল লাগি গৈছে আৰু এয়া আমি এফালৰ পৰা চব চাই চাই আহি আছোঁ আৰু এটা ল'ৰা কিন্তু এতিয়া ভাগৰ লাগিছে দেই আৰু এইটো চাওকচোন লায়নটো কিন্তু আমাক দেখা নিদিলে ভৰিকেইটাহে দেখিলোঁ কিন্তু টাইগাৰকেইটা বহুত হেল্ডিও আছিলে আৰু চাই পেলাইও ভাল লাগিলে ইমান ধুনীয়া লাগিলে মানে ওচৰৰ পৰা চকু দি দেখা আৰু মোবাইলত দেখাৰ মাজত বহুতেই ডিফাৰেঞ্চ আছে নহয়নে বাৰু আৰু টাইগাৰটো যে ইমান ভাল লাগিলে মানে টাইগাৰটো হেল্ডি আছিলে কিন্তু লায়নটো অকণমান ক্ষীণাইছিলে নেকি মোৰ তেনেকুৱা লাগিলে আৰু আমি যেতিয়া সৰুতে আহিছিলোঁ তেতিয়া এইখিনিতে মোৰ জলহস্তী থকা নিচিনা মনত পৰে মই এতিয়া চালোঁ হয়তো এতিয়া নাই বা মৰিলে চাগে কিবা প্ৰব্লেম হৈ পেলাই আৰু এই হৰিণাকেইটা চাওকচোন গাত ফুটটো দেখি এনেকুৱা লাগে যেন কোনোবাই যেন কিবা বগা ফুট ছটিয়াই দিছে আৰু সেইফালে এটা গড়ো আছিলে যিহেতু মানে এইখিনি জেগাত আহি মোৰ কাজিৰঙাৰ নিচিনা ফিল আহিছে যেনে কাজিৰঙাত কেতিয়াবা সেইফালেদি গ'লে ৰাস্তাৰ কাষতে যে আমি দেখা পাওঁ গড় আৰু হৰিণা একেলগে তেনেকুৱা অনুভৱ হ'ল আৰু অৱশেষত দুইটাৰে ভাগৰ লাগিলে উটপক্ষী চাবলৈ যাওঁতে সেইকাৰণে দুইটাকে কোচত ল'লোঁ এটাক মই ল'লোঁ আৰু এটাক পাপাই ল'লে আৰু এইটো চাওকচোন উটপক্ষীটোৰ ডিঙিটোতো ইমান দীঘল লগতে ভৰিকেইটা আৰু নেটখন ইমান চাপৰ আছিলে মোৰ এনেকুৱা লাগিছিল ওপৰ দিয়ে পাৰ হৈ আহিব নেকি আৰু আমি ধুনীয়াকৈ এতিয়া আহি আছোঁ আৰু দুইটা ল'ৰাকে বাৰে বাৰে সলাইও লৈ আছোঁ কাৰণ অকলে ভাগৰ অলমষ্ট আমাৰ চাই হ'ব 80% আছে 80% আমাৰ কমপ্লিট এতিয়া আকৌ আহি পালোঁ আমি সাপ চাবলৈ আগতে ঢেৰ সাপ আছিলে কিন্তু এতিয়া মাত্ৰ 2ডাল বা 3ডালহে আছে আৰু গোটেইখিনি চাই লাগিলে আমাৰ ভাগৰ লাগিবই গোটেইখন যিহেতু চাইছোঁ আৰু আমি তাতে থকা শ্বেক ষ্টল এখনত বানানা শ্বেক লগতে আৰু ভণ্টিয়ে দিলে কফি মানে কোল্ড কফি আমি ফাইনেলি গোটেইখিনি চালোঁ বাট আমি এইখন দেখিছেনে জুচৰ শ্বেক বনোৱা এখনত বহিলোঁ ইমান ভাগৰ লাগিছিলে বোলো কিবা এটা খাওঁ অৰ্ডাৰ দিলোঁ যিহে বানানা শ্বেক বনালে কেনেকৈ পালি খাই বনবিটা ঢালি দিছে বানানা শ্বেক ইমান বেয়া বনাইছে নহয় পইচা দামো বহুত 3টা নে 4টা লৈছিলোঁ আমি আপোনালোকে নাখাব আমি 3টা নে 4টা লৈছিলোঁ সেইকেইটাতে আপোনাৰ 500 নে 600 লৈছে বাট ইমানেই বেয়া টেষ্ট বাৰু দাম ল'লেও খাবলৈ ভাল হ'লে ভাল লাগে ইমান বেয়া টেষ্ট আৰু মানে পইচা ৱেষ্ট হ'ব বুলি আমি যেনে তেনে খাইছোঁ আৰু এতিয়া পেটটোহে কিবা কিবি লাগিছে জানেনে হয়নে নহয় হয় আমি এতিয়া বেয়া কোল্ড কফি খাই ঘৰলৈ আকৌ উভতিবলৈ হ'ল কৰণেও ফোন কৰি আছে সি আহি পেলাই পাৰ্কিঙতে ৰখি আছে তাৰো আমনি লাগিছে সিও আমাৰ লগত অহা নাছিলে আৰু আমি গোটেইখিনি এতিয়া গৈ আছোঁ আমাৰ জু চাই কমপ্লিট হৈ গ'ল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে মোক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেদৰে আপোনালোকে যদি অকণমান উৎসাহ দিয়ে তেনেহ'লেহে ভিডিঅ' বনাবলৈ ভাল লাগে নহয়নে বাৰু আৰু এতিয়া চাওক আমি জুৰ পৰা ওলালোঁ গ্লাছখন যে দেখিছে কেনেকুৱা লাগিছে ল'ৰাকেইটাই ভিতৰৰ পৰা গ্লাছখন চুই গোটেই লেতেৰা কৰি পেলাই আৰু আমি খানাপাৰাতে গৈ পেলাই ল'লোঁ আনাৰস ল'ৰাটোৱেও খাম বুলি ক'লে আৰু ঘৰলৈকো পেকিং কৰি ল'লোঁ এয়া চাওকচোন টুকুৰাকেইটা ইমান ডাঙৰ আছিলে মুখখন একে ডাঙৰকৈ মেলি খাব লগা হ'ল আৰু আচাৰ দেখি মানে ভোট জলকীয়া আচাৰ কৰণৰ ফেভৰেট ভাতৰ লগত অকণমান দিলে বৰ ভাল পায় আৰু এনেদৰে আমি গোটেইখিনি কিনি মেলি ঘৰলৈ আকৌ উভতি আহিলোঁ বাই